Hello guys, Sosi Bordolo YouTube channel আপোনালোকক স্বাগতম জনাইছো। এই নাম হৈছে অনুষ্কা ডেকা মোৰ ভাগিন হয় আৰু আমি দুজনী আপোনালোকৰ মৰমৰ বাই গৰাকী ঘৰলৈ যাম। বা যেহেতু বিয়াৰ খুটতে তিনিচুকীয়াত থাকে, আজি যেহেতু মৰিগাঁৱলৈ আহিলে তো ভাবিলো মই আপোনালোকক সেই বা গৰাকীৰ লগত চিনাকি কৰাই দিওঁ। কোননো এই বা? আহকচোন ভিডিঅ'টো চাওক আৰু মস্তি কৰক। মানে আহি পাইছো মোৰ লগৰজনী ঘৰত কাৰণ তাইও মোৰ লগত যাব। মই বাৰু ৰখি আছো, তাই ইমানেই ষ্টাইল কৰিছে ওলাই হোৱা নাই এতিয়ালৈকে, নক'ব বাৰু তাইক। আৰু চাওকচোন ইয়াত দেখিলোঁ ইমান এটা মৰম লগা তোতা মোবাইল খাব নেকি বাৰু? দেখিছেনে বাৰু? হাত দিলে খাই দিয়ে। টেং 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 আহি পাইছে, আমি এতিয়া যাম। হ'ব দে। আমি বাহঁতৰ ঘৰ পাইছোঁহি। বাৰ কাৰণে কিবা এটা লৈছোঁ, কি লৈছোঁ আমি তাত গৈ দেখুৱাম বাৰু। তো ভিডিঅ'টো চাই থাকক। অসমীয়া ছোৱালী ৰেখা বাৰ ঘৰ। এয়া হৈছে ৰেখা বাৰ মা। দেখিছে বায়ে ঘৰটো ইমান ধুনীয়াকৈ পৰিপাটি কৰি সজাই ৰাখিছে। আৰু এয়া হৈছে টিকলি ভাগিন। এয়া দেখিছে বায়ে ইমান ধুনীয়াকৈ সৰুকৈ বাগিচা এখন বনাই ৰাখিছে। চাওকচোন ইমান ধুনীয়া। দেখিছে দুডাল ষ্টেণ্ড, ইয়াতে বাই ভিডিঅ' বনায়। আৰু কি পুতলা মোৰ পুতলা এইটো ওচৰতে দিছে অলপ। এখন আছে বাবিচা আৰু এখন আছে বাৰ্বি। যিহেতু বাই এটা গুড নিউজ দিবলৈ গৈ আছে, তো এইটো চাওক ইমান কিউট ধুনীয়া বেবী ফটো। এইটো হৈছে ৰেখাবাৰ পাৰ্চেল। বৰ্তমান বাই খুলি আছে আৰু আমি চাহ দিব বুলি ৰখি আছো। আচলতে কি হয়, পাৰ্চেলটো আহিলে ৰৈ থাকিবলৈ মন নাযায় ন, খুলিবলৈ মন যায়, সেইকাৰণে খুলিছো। কাৰ্পেট হয়, বেলেগ নহয় একো। তো বাই খুলি আছে আৰু আমি চাহ দিব বুলি ৰখি আছো। চাহ দিব বনাই আছে মায়ে। পুৰা চাহত বিজি। বাক যিটো দিছিলো গিফ্টটো বাই খুলিব এতিয়া। উপহাৰ খুলিব লাগিব হয় নাই, তেতিয়াহে। একদম হেৰিয়ে খুলি আছো আৰু ন, পাৰ্চেল খুলিছো, পাৰ্চেল গিফ্ট খুলিছো। ফটো ফ্ৰেম তাৰপা ইফালেতো আৰু ডাবুল আনিছে। থেংক ইউ দেই, থেংক ইউ। কেনেকুৱা লাগিল বা? ভাল লাগিছে, ধুনীয়া লাগিছে, থেংক ইউ। দুইটা দিছে। মই এতিয়া অসমীয়া ছোৱালী ৰেখাৰ বাৰ ঘৰত আছো আৰু মই ঘৰতে ভাবি আহিছিলো যে বাক কেইটামান মনৰ পৰা কুৱেশ্যন সুধিম। তো এতিয়া বাক মই কুৱেশ্যনকেইটা সুধিছোঁ। প্ৰথম কুৱেশ্যনটো হৈছে, ইমান সুন্দৰ জিভা পানী পৰা ৰেচিপি ক'ৰ পৰা শিকিলা? ক'ৰ পৰা শিকিলো মানে এনেকুৱা বিশেষ ক'তো শিকিছো বুলি ক'ব নোৱাৰো।
কিন্তু ইফাল সিফাল আমি আগতে মাহঁতৰ হাতেদি যি খাইছোঁ বা কিছুমান টিভিতে হওক বা মোবাইলতে হওক যেনেকৈ দেখিছোঁ মেলিছোঁ তেনেকেই শিকিছোঁ, এনেই বিশেষ ক'তো ক্লাছ কৰি মেলি শিকা নাই। ঠিক আছে, এতিয়া মোৰ ছেকেণ্ড কুৱেশ্যনটো হৈছে, এতিয়া বাক সুধিছোঁ যে ভিনদেউৰ এটা বেয়া লগা গুণ আৰু এটা ভাল লগা গুণ কোৱা। বেয়া লগা গুণ ভাল লগা গুণ বুলি মই ইমান বিচাৰি নাপাওঁগৈ দেই। ভাল লগাটো চবটো বস্তুৱে ভাল লাগে ন, ছবছৰ ভাল পাই বিয়া হৈছে যেতিয়া বেয়া লগা থাকিব নোৱাৰে। কিন্তু ভিনদেউৰ পটককৈ খং এটা উঠে বাৰু, নুঠা নহয়। খংটো উঠিলে ফোনটো কাটি দিয়ে, দি মেলি আকৌ নিজে আকৌ ফোনটো ভাললৈ ফোন কৰে আৰু। কিন্তু সেনেকুৱাই আৰু, বেয়া লগা বুলি এনেকুৱা নাই, কিন্তু মোক ছাপোৰ্ট কৰে যিহেতুকে মই ভালেই পাওঁ আৰু। ঠিক আছে, 3 নম্বৰটো কুৱেশ্যনটো হৈছে ভিনদেউৰ খং বেছি নে বাৰ খং বেছি? খং কাৰ বেছি? খং চাগে দুইটাৰে একেই নেকি, এনেকুৱা হ'ব পাৰে। কাৰণ ভিনদেউৰ খং এটা আছে বুলি মই জানো বাৰু। বৰ বেছি মোৰ ওপৰত তেনেকৈ উঠোৱা দেখা নাই, বেলেগৰ ওপৰতো উঠোৱা দেখা নাই। খালি খং উঠিলে ফোনটো কাটি দিয়ে ক'লো ন আগতে। কিন্তু মানে সেয়া, মোৰ খং উঠিলে মই কান্দো, তেনেকুৱা টাইপ মানে। আমাৰ ছোৱালী মানুহৰ কান্দৰৰ মাজতে মানে যায়গৈ। আৰু কম বুলি ক'ব নোৱাৰোঁ, সমানেই চাগে এনেকুৱা আৰু। ঠিক আছে, আৰু এতিয়া বাক মই ব্যক্তিগত কথা এটা সুধিম, যিটো কাম আমি সকলোৱে কৰোঁ সৰু থাকোঁতে। তো মই বাক এইটো সুধিব খুজিছোঁ যে সৰুকালত মানে ঘৰৰ পৰা লুকাই চুৰ কৰি কিবা বস্তু খাই পাইছানে? ঘৰৰ পৰা চুৰ কৰি এনেকৈ খোৱা মনত নপৰে, কাৰণ একেবাৰে সৰুতে বাৰু তেতিয়াতো এনেকৈ নিজে লৈ খোৱা নহয় ন। তাৰপিছত যেতিয়া ডাঙৰ হৈছোঁ, তেতিয়া মা আৰু মই দুজনীয়ে মা যি, তাত বাৰু চুৰ কৰি খাব লগা একো নাই, সেইটো কথা। বোলে ভাইটি ভণ্টি আছে কোনোবা, মনে মনে খাব লগা হৈছে, সেইটো একো নাই, তেনেকৈ মনত নপৰে চুৰ কৰি খোৱা দেই মোৰ। তাৰপিছত আৰু এটা কুৱেশ্যন আছে মোৰ, যে ভিনদেউৰ জোকোৱা নাম কিবা আছে নেকি? ভিনদেউৰ জোকোৱা নাম মই জনাত নাই। এনেই ভিনদেউ ধৰি লোৱা এতিয়া যিকেইটা নাম জানো সেইকেইটা নাম মানে ঘৰত এনেকৈ মাতে আৰু, বা ফেমিলি মানুহে মাতে এটা নাম দি, মায়ে মাতে এটা নাম দি, বা বাকী মানুহখিনিয়ে মাতে এটা নাম দি, সেনেকুৱা। এনেই জোকোৱা নাম মই গম নাপাওঁ। নাই বাৰু তেনেকৈ। তো এইখিনি আছিল ৰেখা বাৰ মনৰ কথা, যিখিনি মোৰ জানিবলৈ মানে খুবেই মন গৈ আছিল, যিহেতু আজি জানিলোঁ আৰু আপোনালোকৰ চাগে ভাল লাগিল। আৰু আপোনালোকে যদি সৰুকালত চুৰ কৰি মনে মনে কিবা কৰিছে কাম তেনেকুৱা, তেন্তে কমেণ্ট বক্সত জনাবচোন। আৰু ভিডিঅ'টো উপায় নাই আৰু, আৰু ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। ৰেখাবাৰ মনৰ কথাখিনিতো আপোনালোকে জানিলেই, আৰু ইমান ধুনীয়া ধুনীয়া ৰেচিপি বনাই আমাক জিভা পানী পেলাই থাকে। ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। বাকী ক'বা? আৰু আপোনালোকে শশী বৰদলৈ চেনেলটো চাই থাকিব, লগতে তেওঁক ছাপোৰ্ট কৰিব। সকলো ভালে থাকক, তাকে কামনা কৰোঁ। ভিডিঅ'টো ইমানখিনিতে সমাপ্ত কৰিছোঁ। বাই বাই।